এতিয়া প্ৰায় 200 মান আছে চাগে ন? হয় লোকেল মুৰ্গী। হয় হয় হা পোৱালি তো আছিলে 200 মান আছে। চক তো এইফালে দেখিছে প্ৰত্যেকটো টুকুৰিতে আচলতে ইয়াত ডিম পাৰি থৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আহিছো এখন লোকেল মুৰ্গীৰ ফাৰ্ম। আচলতে খুব সুন্দৰভাৱে কৰিছে, খুব ধুনীয়াকে একদম টিপটপকে ঘৰ দুৱাৰ বনাই একদম ফাৰ্মিং টাইপত কৰিছে। আহক আজি অলপ আপোনালোকক লোকেল মুৰ্গী দেখুৱাওঁ, আৰু আচলতে লোকেল মুৰ্গী যি স্বত্বাধিকাৰী তেওঁৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনালোকক ফাৰ্মখন দেখুৱাই লওঁ, আহক। এতিয়া প্ৰায় 200 মান আছে চাগে ন? হয় লোকেল মুৰ্গী। হয় হয় হা পোৱালি তো আছিলে 200 মান আছে। প্ৰায় পোৱালীয়ে ছোৱালীয়ে 200 মান মুৰ্গী আছে, লোকেল মুৰ্গী। গোটেইখিনি আচলতে এতিয়া অলপ বাহিৰলৈ ওলাই গৈছে। দাদাই অকল ফাৰ্মতে নাৰাখে, 2-এটা ওলাইও যায় চৰিবলৈ ন দাদা? হয় হয় তো চক আৰু গঁৰালটো চক আপোনালোকে পোনপ্ৰথমে চক। তো দাদা হয় আপোনাৰ পৰিচয় দিব। হয় নমস্কাৰ, মই মানিক গগৈ। হয়। মোৰ গোলাঘাট মৰঙী আমাৰ আখৈপিটিয়াত ঘৰ। বৰ্তমান মই মুৰ্গী আৰু ফিচাৰী এনেকে কৰি আপুনি ব্ৰইলাৰ ধুনীয়াকে কৰি আছে। কৰিবলৈ কৰি মানে আছো। গোটেইখিনি বস্তুৱে আছে হয় আপোনাৰ হয় ইয়াত, হয় হাঁহলৈকে। হয় আছে আছে ছাগলীও আপুনি এতিয়া ঘাঁহ ৰুই আছে, ৰুইছো। নেক্সট প্লেন হ'ব চাগে। হয় হয় গাহৰিও কৰিম বুলি আপুনি হয় ভাবিছে, মই হয় এইখিনি জানো বাৰু। হয় হয় তো আপুনি লোকেল মুৰ্গী পহিলাতে হয় এতিয়াতো আপোনাৰ যথেষ্ট আছে, 200ৰো হয় অধিক আছে। হয় পোৱালি ছোৱালী মোৰ 200 আছে। পোন প্ৰথমে আপুনি কিমানৰ পৰা আৰম্ভ কৰিছিলে? মই পোনপ্ৰথম বুলি ক'বলৈ গ'লে কি হ'ব অ এতিয়া কম। আচলতে মই মুৰ্গী আছিলে, কিন্তু মুৰ্গী আগতে মোৰ মুৰ্গী আছিলে, কিন্তু মুৰ্গী শেষ হৈ গ'ল এটা সময়ত। অ অ শেষ হৈ যোৱাৰ পিছত মই প্ৰায় অ 2জনী নে 3জনী মুৰ্গীয়ে প্ৰথম মই কিনি পেলাই আৰম্ভ কৰিছিলো। হয় নি? হয়। এতিয়া বৰ্তমান আপোনাৰ মুৰ্গী কিমান আছে? এতিয়া মোৰ বৰ্তমান মুৰ্গী প্ৰায় পোৱালি মানে প্ৰায় 200-150 মান মুৰ্গী 200-150 মান হয় আছে ন? হয় আছে। এইখিনিতো কণীও পাৰি আছে চাগে? কণী পাৰি আছে মোৰ কণী পাৰি আছে। তো এইফালে ডিম পাৰিবৰ হয় কাৰণে দেখুৱাবাচোন। এইফালে এজনী পাৰিবলৈ লৈছে নেকি, নে হয় হয় উমনিত নাই, তাই আছে? উমনিতে বহি পাৰি আছে পাৰি আছে তো চব পাৰি আছে হয় কৃষক বন্ধুসকল, খুব সুন্দৰভাৱে আচলতে দাদাই ইয়াত ডিম পাৰিবৰ কাৰণে মানে এইবিলাক খেৰ চেৰ দি ধুনীয়াকে এইবিলাক টুকুৰি থৈ দিছে। ফাৰ্মখনো দেখুৱাবা, এইবোৰ নেটৰ মানে ব্যৱহাৰটো দেখুৱাবা, হয় কেনেধৰণে কৰিছে। বাঁহ আৰু টিঙৰ সহায়তে খুব সুন্দৰভাৱে। এইটো নেট নহয় আচলতে, এইটো জাল। তলৰটোহে নেট এই তলৰটো নেট, এই জাল এইটো দিলে মানে বহুত চেফটিও হয়। চেফটি হয়, যিকোনো বস্তু চাগে সোমাব নোৱাৰে, হয় নহয়? আৰু হাৱা বতাহটো পাই হিচাপত পাই থাকিব পাৰে। এই লোকেল মুৰ্গী বিলাকতো ব্ৰইলাৰতকে চাগে অলপ বেলেগ ধৰণে ইয়াক মেইনটেইন কৰিব লাগে, হয় পুহিব হয় লাগে। হয় হয় তো দানা পানী আপুনি কেনেকুৱা কি ব্যৱহাৰ কৰে? অকল কিনা দানা দিয়ে নে অন্যান্য কিবা দিব? দানা মানে লোকেল মুৰ্গীৰ দানা মানে অন্য একো নাই। অ আৰু ব্ৰইলাৰৰ লগত ইয়াত তুলনা নহয় বাৰু। অ অ লোকেল মুৰ্গীত বিশেষ ইয়াত আপডাল নাই। উম অলপ পোৱালিতে আমি যেতিয়া উম পোৱালি খিনি হয়, উম উম যদি আমি পোৱালি খিনি কেইদিনমান আপডাল কৰি দিওঁ, উম এমাহ মান পোৱালি খিনি ডাঙৰ কৰি দিয়াৰ পিছত ইহঁতক ইমান বিশেষ আৰু দানা পানীৰ কথা নাই। আমি ধৰক অলপ কিনা দানা অলপ দি পেলাই, উম উম চাউল বা এনেকুৱা তুঁহগুৰি মিলাই আমি ধান চান মিলাই খোৱালে, আমি তাৰ পৰা মানে ডাঙৰ হৈ আৰু যায়। পোৱালি ইয়াতে ডিম পাৰি ইয়াতে উলিয়াই নে আপোনাৰ মেচিনো আছে নে ইয়াতে উমনি দিয়ে? মই আমাৰ বৰ্তমান মেচিন এতিয়ালৈকে ব্যৱহাৰ কৰা নাই। এনেধৰণে মানে ইয়াতে দি পেলাই উলিয়াই আছো। অ আৰু মই পোৱালি মিছা কলে কি হব, অ পোৱালি অলপ মই 50টা মান পোৱালি অ চৰকাৰৰ পৰা পাইছিলো। অ অ সেয়া পৰা কৰি আজি মই এনেকে বঢ়াই গৈ আছো। ইয়াত সেই চৰকাৰৰ 50টা পোৱালিও আছে। আছে হয়। এইটো জাতটো কি জাত আপোনাৰ? সেইটো খুব সুন্দৰ দেখিছো এইটো জাতটো। জাতটো মানে পিছতীয়া যিকেইটা পোৱালি 50টা মান পোৱালি আছে, অ অ সেইকেইটা পোৱালি মই জাতটো বৰ ভাল জাত। ভাল এইটো জাত মানে মই জাতটোৰ বিষয়ে একদম ডিটেইলছ নাজানো, অ কিন্তু এই জাতটো মাংসৰ কাৰণেও খুব ভাল। অ আৰু হেৰি হয়, কি কয়, কণীও বহুত মানে তেওঁলোকৰ প্ৰডাকচনটো বেছি পাৰে। ডিমো দিয়ে ন? দিয়ে খালি উমনি নলয়। আপুনি এতিয়া বিকিছে নাই? বিকিছো মানে মই কথা হ'ল কি, এইটো মাহত অলপ কম বিকিছো, অ কিন্তু তাৰ আগতে মই মানে প্ৰায় কোনোবা একোটাত মানে 5,000, কোনোবা 4,000, 3,000 টকা এনেকে আমি 3 মাহ বা 4 মাহৰ মূৰে মুৰ্গী বিকিব পৰা ত' হয়। লোকেল মুৰ্গী কৰিবৰ কাৰণে এতিয়া কৃষক বন্ধুসকলক হয়। আপুনি বেমাৰ কি অসুবিধা দেখা পায় বেমাৰ ইয়াত? অসুবিধা ইয়াত আছে, নথকা নহয়। অ অ আমি যদি ভেকচিন 2টা কৰো ইয়াক,
ভেকচিন দুটা দুটা কৰে ন ভেকচিন কৰিব লাগে কি কি কৰে F1 আপুনি আৰু F2 ৰাণীক্ষেত বেমাৰৰ বিশেষ আপোনাৰ ভেকচিনটো আছে সেইটো ভেকচিন আমি কৰিব লাগিব 7 দিনত 7 দিনৰ 7 মূৰত দিনত কৰিব লাগিব আৰু এটা 14 দিনত আমি কৰিব লাগে সেই 14 দিনৰ ভেকচিন F2 বুলি কয় F2 F1 না F2 আমি এই দুটা ভেকচিন কৰিবই লাগিব 100% কৰিব লাগিব এইটো প্ৰত্যেক মানে মুৰ্গী পালকে মানে এইটো কৰিবই লাগিব হয় নহয় কৰিব লাগিব আৰু F1 টো আকৌ 21 দিনত আমি ৰিপিট কৰিব পাৰো সেইটো ভেকচিন 21 দিনত ৰিপিট কৰিব পাৰো ৰিপিট কৰিলে ভাল আৰু ৰিপিট যদি কোনোবাই নকৰে তেতিয়াও একো অসুবিধা নাই কিন্তু আমি মাজে মাজে মুৰ্গীখিনি খালি চোৱা চিতাটো কৰিব লাগে যে মুৰ্গীখিনি কিবা এটা অসুবিধা হৈছে নেকি আৰু এটা সৰু কথা এটা সুধো দাদা আমাৰ লোকেল মুৰ্গী যিটো মানে এতিয়া গাঁৱে ভূঞে মানে আমি শুনি থাকিবলৈ পাওঁ যিটো শিমলু যে ফুলে শিমলু ফুলিলে আচলতে বেমাৰটো হয় বুলি কয় সেইটো আচলতে কিমান সত্যতা আছে মানে সেইটো মই ভাবো কি শিমলু ফুলা চিজনত মানে বেমাৰটো আহে হয় বাৰু পাইছো সেই বিষয়লৈ আপুনি কি ক'ব মানে সেইটো এটা বৰ ডাঙৰ প্ৰশ্ন তুমি সুধিছা বৰ ভাল লাগিছে আচলতে এইটো মানুহৰ মুখত আগৰ মানে পৰম্পৰা কৈ অহা কথা কিন্তু আচল কথাটো হ'ল মুৰ্গীক আমি ঠাণ্ডাৰ লগত যিটো কুঁৱলী পৰে কুঁৱলীটো যদি মুৰ্গী নাকেদি সোমাই থাকে অহৰহ 2 দিন 3 দিন 4 দিন 5 দিন সোমোৱাৰ পিছত আমি ঠাণ্ডাটো খুব বেছি কেতিয়া পৰে মাঘৰ মাহত পৰে সেই সময়ত শিমলু তাৰ পিছতে শিমলু ফুলে শিমলু ফুলাৰ পিছতে সেই মাঘৰ মাহত যেতিয়া কুঁৱলী খুব পৰে মুৰ্গীবোৰৰ কুঁৱলী চুটত মানে এটা বেমাৰ হয় সেই বেমাৰটো শিমলু ফুলা টাইমত উক দিয়েগে আৰু হ'ল মুৰ্গী বেমাৰবিলাক হ'ল ভাইৰেল মানে হেৰি হৈ যায় ভাইৰেল ফিভাৰ খুব বাঢ়ি যায় এটা হোৱাৰ পিছত দুটা হয় দুটাৰ পিছত চাৰিটাৰ পৰা 8টা হয় এনেকৈ মানে এখন ফাৰ্ম ধ্বংস হৈ যাব পাৰে তাৰ প্ৰতিকাৰ ভেকচিন আছে দৰবো আছে বিচাৰিও আছে মেইন কথা হ'ল কি দৰব মেডিচিন যদি নকৰি আমি ফাৰ্মখন সেই টাইমত মুৰ্গীখিনিক আমি কুঁৱলীখিনি সোমাব নোৱাৰাকৈ যদি ব্যৱস্থাত ভালকৈ গঁৰালৰ ভিতৰত ৰাখোঁ বাহিৰৰ পানী খাবলৈ দিব নালাগে বাহিৰৰ পানীটো যদি কুঁৱলী পানীটো বা বেয়া পানীটো যদি খাই দিয়ে তেতিয়াহ'লে মুৰ্গীখিনি বেমাৰ হৈ যায় সেই টাইমত প্ৰতিকাৰ হিচাপে আমি মুৰ্গীখিনি গঁৰালৰ ভিতৰত আবদ্ধ কৰি যিমান পাৰে মানে একদম ধুনীয়াকৈ কুঁৱলী নোপোৱাকৈ মানে পাল চাল দি মেলি আবদ্ধ কৰি ৰাখিব লাগে গঁৰালত মেইন প্ৰতিকাৰ সেইটো তেনেকৈ যদি ভাল নহয় তেতিয়াহ'লে মেডিচিন দৰৱ কৰিব লাগিব দৰৱ কৰিলে আৰু এটা সৰু কথা এটা সুধো দাদা ময়ো মাজতে ব্ৰইলাৰ পুহি আছিলো এতিয়া বাৰু বৰ্তমান পোহা নাই তো ব্ৰইলাৰ পুহোতে মোৰ প্ৰথম কোটাটো ঠিকেই গ'ল কিন্তু নেক্সট কোটাটো আপোনাৰ মানে ব্ৰইলাৰটো ঠেক কৰে ওপৰলৈ ঠেংকেইটা মাৰে সি মৰিয়ে থাকে তাৰপিছত সোধা পোছা কৰি গম পালো সেইটো বোলে CRD তো CRD বেমাৰটো আমাৰ লোকেল মুৰ্গীটো চাগে দেখা পোৱা যায় পায় ন তো সেই বেমাৰটোৰ বিষয়ে মোক কৃষক বন্ধুসকলক অলপ জনাব আৰু তাৰ প্ৰতিকাৰটো অলপ জনাবচোন CRD মুৰ্গীটো হ'ল আমাৰ ব্ৰইলাৰৰ গাটো লাগে আৰু লোকেলৰ গাটো CRD লাগে CRDটো বৰ ডাঙৰ বেমাৰ মুৰ্গী CRDটো এটা ডাঙৰ বেমাৰ কিন্তু কথা হ'ল কি CRDটো আমি খুব ঠাণ্ডা দিনত লাগে আৰু খুব গৰম পৰিলে লাগে ঠাণ্ডা দিনত CRDটো লাগে সেই মই ক'লোৱে কুঁৱলী যেতিয়া খুব সোমায় বা ঠাণ্ডা বেছি পৰে তেতিয়াহ'লে সেই CRDটো বেমাৰটো লাগে যেনেকৈ সৰু ল'ৰা ছোৱালীয়ে খুব ঠাণ্ডা পালে জ্বৰ তেনেকুৱা হয় এই মুৰ্গীবোৰো তেনেকুৱা ধৰণৰ আৰু গৰমতো ঠিক তেনেকৈ খুব গৰমত যদি খুব বেছি পানী খাই দিয়ে মুৰ্গীটোৱে তেতিয়াহ'লে CRD বেমাৰটো লাগে CRD বেমাৰ এতিয়া মেডিচিনটো ওলালে CRD বেমাৰ মেডিচিন আছে বহুত মোৰতো তেতিয়া মানে আদা পিচি খুৱাব লাগে কিবা গৰম পানীৰ লগত তেতিয়া মেডিচিন মানে খুব কম আছিলে তো পিছলে এতিয়া মেডিচিন ওলালে তো সেই মেডিচিনটো কিবা মনত আছে নে আছে CRD বেমাৰ মেডিচিন আছে আপুনি আগতে ৰেষ্টিকেল আছিল ৰেষ্টিকেলটো ভাল এইটো আৰু এতিয়া নতুন আহিছে এনডক্স আহিছে এনডক্সটো আচলতে CRDত কাম নকৰে অলপ মানে ইমান ভাল নহয় ৰেষ্টিকেলটো কিন্তু তাতকৈ ভাল মানে ৰেষ্টিকেলটোৱে মানে চবতছে বেষ্ট এতিয়া এইখিনি কিমান দিন হৈছে মোৰ ইয়াত দুটা জাতৰ আছে প্ৰথম যিখিনি আছিলে মুৰ্গী আমাৰ যিখিনি একেবাৰে থলুৱা মুৰ্গী সেইখিনি প্ৰায় 1 কেজি 1.5 কেজি এনেকুৱা হয় 1 কেজি হলে তেওঁলোকে কণী পাৰিছে এইবিলাকতো 1 কেজি ওপৰত আছে পিছৰ যিখিনি মোৰ আছিলে পোৱালি সেইখিনি পোৱালি কিন্তু এতিয়া মোৰ সিহঁতি মেচিয়ৰ্ড নাই হোৱা 3 মাহ হোৱাই নাই এইখিনি 3 মাহ হোৱাই নাই কিন্তু ইহঁতি 2.5 কেজি কিছুমানে ৱেট দিছে এই তেনেকুৱা ৱেট দিছে সেইকাৰণে এই মুৰ্গীখিনি ডাঙৰ হ'ব বুলি কিমান দিনৰ মূৰত আপোনালোকে ফাৰ্মৰ পৰা মানে বিকিবলৈ বিকে বিকাটো মানে আপোনাৰ আমি 3 মাহৰ মূৰত বা কেতিয়াবা 6 মাহৰ মূৰতো ছমাহতো আমি অলপ মুৰ্গী তেনেকৈ উলিয়াই থাকোঁ কম বেছি পৰিমাণে তো কৃষক বন্ধুসকল আপোনালোকে দেখিছে গঁৰালটো দেখিছে দাদাই আচলতে খুব ধুনীয়াকৈ এইখিনি প্ৰতিপাল কৰি আছে আৰু
আপোনালোকৰ সুবিধাৰ অৰ্থে মই ভিডিঅ'টো বনালো দেখুৱাইছো আৰু দাদাই কৈছে কি আচলতে সাৱধানতা অৱলম্বন কৰিব লাগে, কি ভেকচিন দিব লাগে। ফোন নাম্বাৰটো দিয়া থাকিব, দাদাৰ লগত যোগাযোগ কৰিলে আপোনালোকে বেমাৰৰ প্ৰসংগত বা কি মানে সাৱধানতা ল'ব লাগিব দাদাই জনাই দিব। তো আপোনাৰ বিশেষ কিবা আৰু ক'বলগীয়া আছে নেকি? হয়, বিশেষ ক'বলগীয়া মানে তেনেকুৱা একো নাই মোৰ, কিন্তু মহিলাসকলৰ ক্ষেত্ৰত মোৰ এটা ক'বলগীয়া আছে। যিহেতু মই এখন ফাৰ্ম নচলাও, মোৰ আমাৰ মাইকী মানুহে চলায়, কিন্তু আমাৰ গাঁৱতে মই বা অন্যান্য জেগাত দেখিছো বহুত গোট আছে, কিন্তু গোটৰ মহিলাসকলে মাত্ৰ চৰকাৰী মানে বা চৰকাৰী সুবিধালেহে গোটটো খোলে, কিন্তু ঘৰত দেখিব গোটবিলাকে একোৱে নকৰে। কিন্তু সকলোৱে অকল মুৰ্গীয়ে পুহিব লাগিব যে তেনেকুৱা নহয়। চৰকাৰী আজি 10,000 পালে, কোনোবা এটা গোটে 25,000 পালে, কোনোবা 35,000 পালে, তেওঁলোকে কিছুমানে পইচাটো কাৰোবাক দি থয় হয়তো নহয়। কিন্তু আচলতে মই মহিলাসকলক এটা অনুৰোধ কৰিছো, তেওঁলোকে কিবা এটা কৰক। আমিও কষ্ট কৰিছো যে ভিডিঅ' খিনি বনাইছো যে নিবনুৱা যুৱক যুৱতীসকল বা নিবনুৱা হৈ আছে অভাৱ অনাটন, তেওঁলোকে কিবা এটা কৰক, আগবাঢ়ক বুলি আমি আচলতে এনেকুৱা বতৰটো প্ৰতিকূল নেওচি আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰো বা দেখুৱাইছো। তো তেওঁলোকে কিবা এটা কৰক বুলি কৈছো। মই এইটোৱে সেইকাৰণে কৈছো যে মহিলাসকলে এই মুৰ্গী পালন বুলিয়ে নহয়, অন্যান্য সুবিধা আছে, তেওঁলোকে নিজে কৰক। আজি আমি এই মুৰ্গী কেইটা পুহিছো, ইয়াততো বিশেষ আমাৰ একো কষ্ট হোৱা নাই বা কৰিবলগীয়া একো হোৱা নাই। আমি ঘৰতো কেইটকামান পইচা খৰচ কৰি পেলাই বনাই লৈছো আৰু মুৰ্গীখিনি আমি পালন কৰি আছো। ইয়াত কোনো বিশেষ পইচা নালাগে বা বৰ টাইমো দি থাকিব নালাগে। আমি সেইকাৰণে মহিলাসকলক বা অন্যান্য আমি নিবনুৱাসকলক আমি বা চৰকাৰী সা সুবিধা বা চৰকাৰী কিবা সুবিধাৰ কাৰণে মানে আশা কৰি নাথাকি নিজে কিবা এটা সকলোৱে কৰিব পাৰিব বুলি মই আচলতে এইখিনি কৰি পেলাই মানুহৰ ৰাইজক দেখুৱাবলৈ মই খুব হেঁপাহ কৰো আচলতে। ধন্যবাদ। কৃষক বন্ধুসকল, আপুনি ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ।